বিহুৰ দিন অধ্যক্ষ মহোদয়, উৰুকাৰ দিনা নন্দিতা দাস বিধায়িকাই কৈছে যে আপোনাৰ ভাষণ শুনিব নোৱাৰো। আজি পিঠা বনোৱাৰ এটা পৰম্পৰা আছে। আজিৰ দিনটোত নিদিলে ভাল আছিলে। সাংবাদিকসকলেও কৈছে দিছে ৰাতি 10টা বাজি গৈছে। 12টা বজালৈকে যাব পাৰে বুলি কোনোবা জনে কৈ আছে। কিন্তু বিহুৰ দিনটো মই কৈছো অলপ সময় সোনকালে। অধ্যক্ষ মহোদয়, আজি যিটো ধন্যবাদ সূচক প্ৰস্তাৱ ৰাজ্যপালৰ ভাষণৰ ওপৰত দিছে তাৰ বিৰোধিতা কৰি একেবাৰে সংক্ষেপে দুটামান উত্তৰহে দিব বিচাৰিছো। কাৰণ ইতিমধ্যে আমাৰ বক্তাসকলে কৈছে আৰু যেহেতু সময় নাই বুলি কৈছে, মই একেবাৰে সংক্ষেপে দুই এটা কথা ক'ব বিচাৰিছিলো। আজি বিধানসভা আছে, ৰাতিপুৱা কাকতখন মেলিছো, ভাবিছো যে আজি কিনো বাতৰি আহে সেই ওপৰত দুআষাৰ কোৱাৰ যদি সুবিধা পাওঁ কম। প্ৰথমতে দেখিছো যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী সহ বিজেপি মন্ত্ৰী নেতাই দিয়া প্ৰতিশ্ৰুতি অসাৰ। ভোগালীৰ বতৰত জুই জ্বলিছে বজাৰত। কংগ্ৰেছৰ দিনতকৈও ভয়াৱহ মূল্য বৃদ্ধি। 10-15 টকাকৈ বৃদ্ধি প্ৰতি লিটাৰ মিঠাতেলৰ দাম। ৰহৰ মগু দাইলৰ মূল্য বাঢ়িল 110 টকালৈ। আটা, মাটি দাইল, মটৰ, হৰলিক্স, পাপৰকে ধৰি অন্যান্য খাদ্য সামগ্ৰী সৰু সৰুকৈ বাঢ়িছে দাম। এই কথাবিলাক আজি এই ভাষণত স্থান পাব বুলি ভাবিছিলোঁ, কিন্তু এনেধৰণৰ কথা বতৰা স্থান নাপায়। বেলেগ ধৰণৰ কথা বতৰা ইয়াত উত্থাপিত হ'ল। কম বেছি পৰিমাণে বাকীসকলে নম্ৰভাৱে আমি মাইকটো ব্যৱহাৰ কৰিছোঁ যদিও সকলে শুনাকে কৈছে। এজন বক্তাই ইমান চিঞৰি চিঞৰি কৈছে, মই বাহিৰত আছিলোঁ, দৌৰি আহিবলগীয়া হৈছে। তেওঁৰ দুটামান কথাৰ উত্তৰ নিদিলে মই ভাবোঁ যে সত্য কথাটো ইয়াত উপস্থাপন কৰা নহ'ব। গতিকে একে স্পেচিফিক মই দুই এটা কথা ক'ব বিচাৰোঁতেই এটা কথা মনত পৰিল হঠাৎ, যে পৃথিৱীৰ সকলোতকৈ স্বেচ্ছাচাৰী শাসক সকলোৱে জানে হিটলাৰ। হিটলাৰে যেতিয়া প্ৰথম নাজী বাহিনী গঠন কৰিছিল, সেই সময়ত কিতাপে কয় যে তেওঁ জাৰ্মানী লোকসকলক এটা আশা দিছিল যে ইহুদীসকলে গোটেই দেশখন শেষ কৰি পেলালে, আপোনালোকে আমাৰ মাজলৈ আহক, ইহুদীসকলক ইয়াৰ পৰা মই খেদি পঠিয়াম আৰু ইহুদীসকলৰ যিমান মাটি সম্পত্তি আছে সকলোবিলাক আপোনালোকক দি দিম। সেই সময়ত জাৰ্মানীৰ লোকসকলে ভাবিলে যে সঁচা কথা, ইয়াৰ পৰা যদি ইহুদীসকলক আমি ইয়াৰ পৰা খেদাব পাৰোঁ তেতিয়াহ'লে তাৰ মাটি সম্পত্তি আমি পাম। হাজাৰ হাজাৰ লাখ লাখ মানুহ হিটলাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজপথলৈ ওলাই আহিল। ৰাজপথলৈ ওলাই আহিল, ইহুদীৰ যজ্ঞ চলিল। বাকী কথাখিনি সময় নাই কাৰণে মই ক'বলৈ নোৱাৰিম। সেই সময়তে হিটলাৰে জানে যে এই কথাবিলাক সম্ভৱ নহয়। এখনৰ পিছত এখন দেশ তেওঁ জয় কৰি স্বেচ্ছাচাৰীভাৱে তেওঁ শাসন কৰাই তেওঁৰ মূল উদ্দেশ্য আছিল। সেইকাৰণে তেওঁ এজন খুব জ্ঞানী লোকক তেওঁক লগত লৈ তেওঁ ক'লে যে মোৰ যিবিলাক বেয়া কাম সেইবিলাক কেনেকৈ সঁচা বুলি প্ৰমাণ কৰিব পাৰে, কেনেকৈ সত্য বুলি এষ্টাব্লিছ কৰিব পৰা যায় সমাজত, তাৰ কাৰণে কিবা কৰিব পৰা যায় নেকি, তোমাৰ কাম হালি সেইজন ইমান জ্ঞানী মানুহ আছিল। তেওঁ চাইণ্টিষ্ট আছিল, বৈজ্ঞানিক আছিল, আৰু সকলোৱে জানে যে গ্ল'বেল প্ৰেক্টিছ আছিল যে টেল এ লাই, ৰিপিট ইট আনলেছ ইট ইজ টেকেন এজ এ ট্ৰুথ। অসত্য, ইয়াত মিছা শব্দটো ক'ব নোৱাৰি, অপাৰ্লিয়ামেণ্ট আমাৰ। গতিকে অসত্য কথা এটা সমাজত কৈয়ে থাকিবা যেতিয়ালৈকে এইটো সত্যত প্ৰমাণিত নহয়। মই সেই কথাটোকে আঁত ধৰি মাত্ৰ দুটা উদাহৰণ দিব খুজিছোঁ, নহ'লে মোৰ আকৌ সময় কলি যাব। যে মাননীয় অধ্যক্ষ মহোদয়, আজি এগৰাকী মন্ত্ৰীয়ে ক'লে যে আমাৰ চিটিজেনশ্বিপ এক্ট 1955, মই কাগজ অনা নাই এইখিনি ক'ম বুলি ভবা নাই, তথাপি মই মনত যিখিনি আছে তাৰ পৰা ক'ব বিচাৰিছিলোঁ। চিটিজেনশ্বিপ এক্ট 1955ত নাগৰিকত্ব দিয়াৰ যিটো নিয়ম আছিলে, বাই বাৰ্থ, জন্মসূত্ৰে যিসকলে নাগৰিকত্ব পায়, তাৰ নিয়ম আছিলে যে বাপেক মাক য'ৰেই নহওক কিয় ভাৰতবৰ্ষত যদি জন্ম হয় তেতিয়াহ'লে জন্মসূত্ৰে তেওঁ ভাৰতীয় হ'ব। তেওঁৰ নিচিনা মই আকৌ ৰিপিট কৰিছোঁ যে 1955 নাগৰিকত্ব আইন চিটিজেনশ্বিপ এক্টত আছিলে যে বাপেক মাক যিয়েই নহওক, লাগিলে বিদেশৰ হওক,
যদি ইয়াত জন্ম হয় জন্মসূত্ৰে বাই বাৰ্থ তেওঁ চিটিজেনশ্বিপ পাব তেওঁ এটা তাৰিখ উল্লেখ কৰিছে 1/7/1988 17/1987 বাৰে বাৰে কৈ আছে যে কিমান অপব্যাখ্যা কিমান গ্লোবাল ট্যাকটিক্স 1/7/1987 তেওঁ কিবা এটা কৈ আছে কৈ লওক ঠিক আছে না লেট হিম স্পিক নাও তাৰপিছত বুজি পেলাই কওক ঠিক আছে হোসেন নাগৰীয়া ৰকিবুল হোসেন নাগৰীয়া ইউ প্লিজ স্পিক টু 1/7/1987 তেওঁ চাৰিবাৰ কৈছে মই তিনিবাৰ কৈছো তেওঁ কৈছে যে ৰাজীৱ গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী থকা অৱস্থাত এই আইনখন যেতিয়া সংশোধন কৰিলে দিনেশ গোস্বামী নিচিনা লোকক আজি সমালোচনা কৰিছে ডক্টৰ নগেন শইকীয়া নিচিনা মানুহক সমালোচনা কৰিছে আচুক সমালোচনা কৰি কৈছে যে সেই সময়ত সেইসকলে আপত্তি নকৰিলে কিয় ভোট দিলে কিয় আৰে 1/7/1987 আইনখন কঠোৰ কৰিলে কঠিন কৰিলে আগতে আছিল যে বাপেক মাক দুইজন যদি বিদেশী হয় ইয়াত জন্মসূত্ৰে জন্ম হোৱাৰ লগে লগে তেওঁ ভাৰতীয় হ'ব জন্মসূত্ৰে নাগৰিকত্ব পাব আৰু 1987 নিয়ম কৰিলে যে নহয় দুজন ভাৰতবৰ্ষৰ মানুহৰ ভিতৰত এজন বাপেক হলেও এজন মাক হলেও এজন ভাৰতীয় হ'ব লাগিব সেইটো টানহে কৰিলে কেনে ধৰণৰ গ্লোবাল ট্যাকটিক্স অপব্যাখ্যা এজন ভাৰতীয় হ'বই লাগিব আনজন বিদেশী হলেও ইয়াত জন্মসূত্ৰে তেওঁ ভাৰতীয় হ'ব নাগৰিকত্ব পাব সেইটো অপব্যাখ্যা কৰি এনে ধৰণৰ আমাৰ স্বনামধন্য ব্যক্তিসকল যিসকলে এতিয়া উত্তৰ দিবলৈ পৰা নাই এজনে কোৱাৰ দৰে আজি দিনেশ গোস্বামী ডাঙৰীয়াই যদি তাৰ পৰা দেখি আছে কৈছে কি কথাবিলাক আলোচনা হৈছে আজি বিধানসভাত 1/7/1987 দায়িত্ব সহকাৰে কৈছো অধ্যক্ষ মহোদয় নহলে মোৰ বিৰুদ্ধে ব্যৱস্থা ল'ব যদি ইয়াত যদি আমাৰ চৰকাৰী পক্ষৰ পৰা যদি কৰবাত যদি অপব্যাখ্যা হৈছে তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ইয়াৰ নিয়ম তেনেকুৱা বহুত নিয়ম আছে আপুনি অধ্যক্ষ মহোদয় মই আপোনাক ইয়াৰ জৰিয়তে অনুৰোধ কৰিছো আকৌ কৈছে যে 2004 চনত যেতিয়া ডক্টৰ মনমোহন সিং চৰকাৰ আছিল ডিসেম্বৰ 3 তাৰিখে যেতিয়া আইন কৰিছিল সিটিজেনশ্বিপ এক্ট 1955 যেতিয়া সংশোধন কৰিছিল আৰু তাৰ নাই আৰু কঠিন কৰিলে বোলে নহয় ৰাজীৱ গান্ধী ডাঙৰীয়াৰ দিনত এজন বাপেক বা মাক ভাৰতীয় হোৱাটো যিটো জন্মসূত্ৰে কৈছিল এতিয়া নহব এজন ইণ্ডিয়ান হ'বই লাগিব আনজন ইলিগাল মাইগ্ৰেণ্ট হ'ব নোৱাৰিব আৰু কঠিনহে কৰিলে আৰু কঠিন কৰা বস্তুটোক আজি অপব্যাখ্যা কৰা হৈছে ইয়াত আৰু অপব্যাখ্যা কৰি এনে ধৰণৰ এটা এষ্টাব্লিছ কৰিবলৈ বিচাৰিছে যে গোটেই মানুহখিনি নাজানে তেওঁই সকলোকে জানে আৰু মোক আঙুলিয়াই পেলাই কৈছে আমাৰজন বুলি কৈছে অধ্যক্ষ মহোদয় উত্তৰটো দিব লাগিব আমাৰজনটো এতিয়াও কওঁ বন্ধু তুমি তেনেকুৱা নাছিলা কিয় হৈ গলা এনেকুৱা আপোনালোকে পাৰিলে ক'ব মই এতিয়াও ক'ম যে আমাৰজন এনেকুৱা নাছিলে ক্ষমতাৰ লালসত এনে ধৰণৰ কথা বতৰা কোৱা আৰম্ভ কৰিছে মানুহক মানুহ বুলি নববা হৈছে ছেম ষ্টেফৰ্ডে কি কৰিলে গুলিয়াই দিলা বুকুত যোৱাচোন ফটোখনে যেন ওলাই আহি ক'ব যে দাদা মোক গুলিয়াই হত্যা কৰিলে মই কি অপৰাধ কৰিছিলো মই কা নালাগে বুলিহে কৈছিলো দীপাঞ্জলৰ ঘৰত যাওক মাক ওলাই আহি পেলাই ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া কৈছে মোৰ ল'ৰাটোৱে 4 বজাত ফোন কৰিব বুলি কৈছিল মই এতিয়াও 4 বজাৰ লগে লগে মই ৰখি আছো দীপাঞ্জলে ফোন কৰিব বুলি এতিয়াও মই ভাবি আছো এই লোকসকলৰ ঘৰত অলপ যাওক না চৰকাৰখন অলপ যাওক না গৈ পেলাই তেওঁলোকক অলপ মৰমৰ মাত এষাৰ দিয়ক আজি দীপাঞ্জল দাস আজি নিজে মাৰি পেলালে তেওঁক বুকুত গুলিওৱা নাই অধ্যক্ষ মহোদয় তেওঁক পিছফালৰ পৰা গুলিয়াই দিছে আৰু কৈছে যে কংগ্ৰেছে হিংসা আনিছে এই লোকসকল কংগ্ৰেছী আছিল নেকি আজি শ্যাম ষ্টেফৰ্ড কংগ্ৰেছী আছিল দীপাঞ্জল কংগ্ৰেছী আছিল ডিচেন্দ্ৰ পাংগিং কংগ্ৰেছী আছিল আব্দুল আলিম কংগ্ৰেছী আছিল ঈশ্বৰ নায়ক গুলিয়াই দিলে এই লোকসকলক আজি অধ্যক্ষ মহোদয় আমি অনুৰোধ কৰিম আপুনি কৈছিল নাম দিব লাগে আমি আনুষ্ঠানিকভাৱে নাম দিছো আপোনালোকে যাতে আপুনি যেটো আমাৰ কনডোলেন্স অফিচিয়ালি কৈছে এই লোকসকলৰ নামটো ৰাখক একো পাপ নহয় এটো ভাল হ'ব এটা ভাল মেছেজ যাব যে আজি সংবাদ আজি বিধানসভা হৈছিল ভাল আলোচনা কৰিছে অন্তত তেওঁলোকে I have received the paper. I have received. আপুনি এটো সিম্পেথিক্যালি কনসিডাৰেশন কৰিব কাৰণে না মই already this is my domain. গতিকে অধ্যক্ষ মহোদয় এই কথাবিলাক চাবৰ কাৰণে অনুৰোধ কৰিছো আৰু এটা মই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছো চৰকাৰ আপোনালোকে অকমান এই যে মহিলাবিলাক যে ওলাই আহিছে আপোনালোকে অকমান চাকচোন এই চিনাকি মুখ আপোনালোকৰ এই লোকসকলে কেদিনমানৰ আগত যে আপোনালোকে ইয়াত আছিল তালে নিলে আপোনালোকক সমৰ্থন কৰিছিল আমাক কৰা নাছিল এই লোকসকলে আজি ৰাতিপুৱা পাকঘৰটো বন্ধ কৰি ৰাজপথলৈ ওলাই আহিছে ৰাজপথলৈ ওলাই আহি Try to conclude now. ৰাজপথলৈ ওলাই আহি কৈছে যে কাখন আপোনালোকে বাতিল কৰক এই কথাখিনি অলপ শুনক না তেওঁলোকৰ মুখবিলাক পঢ়িবলৈ শিকক অলপ যে দেৱালত লিখি আছে মুছি দিয়াতকৈ অলপ পঢ়ক কিনো কৈছে ক্ষমতা আপোনালোকেই থাকক এজনকতো ভয় লাগে
তেওঁ আকৌ কৈছে যে 21ত যাবগৈ বোলে অধ্যক্ষ মহোদয় Try to conclude. ভাঙি চিঙি গোটেইখন 21ত যাব No, no comment, no. আপোনালোকক এৰি থৈ যাব Please. মোক কোৱা কথাবিলাক সেইবিলাক কৈ উত্তৰ লাভ দিম নাই, অধ্যক্ষ মহোদয় আপোনাৰ সেইখিনি আপোনাৰ কৰ্তৃত্ব 21ত যদি যায়গৈ এইখন ঠাণ্ডান কৰি থৈ যাবগৈ নেকি কথাবিলাক চাব অধ্যক্ষ মহোদয় বোলে মই হ'ব নোৱাৰিলো যেতিয়া সকলোকে শেষ কৰি যাওঁ ঠিক আছে, এইখিনি personal কথা কথাবিলাক তেনেকৈ নালাগে। কোৱাটো অনুচিত নহয় আমাকো কৈছিল Person- অধ্যক্ষ মহোদয় ঠিক আছে। গতিকে মই কৈছিলো যে আমাকো আঙুলিয়াই বহু কথা কৈছিল তাৰ উত্তৰ দিবলৈ আপুনি যেতিয়া নিদিয়ে মই নিদিয়া নহয় মই এভৰিথিং দিছো মই আপোনাক নিদিওঁ বুলি কোৱা নাই মই কৈছো তেওঁ এতিয়া তেওঁ 21ত গ'লে কি হ'ব এইবোৰ কথা কেলে ক'ব আমি লাগে নকওঁ তেওঁ একচেন আমি নকওঁ ঠিক আছে তেওঁ আমাক ক'লে আমি এইবিলাক বুজি আছো। যিকেইটা দৰকাৰী কথা কৈছে হ'ব, হ'ব, সেইখিনি ঠিক কওক। আছে তেওঁ সেইখিনি কথা তেওঁ এবাৰ দৰকাৰ কয় নাই ইয়াত। কিন্তু অধ্যক্ষ মহোদয় এটা কথা ক'ব পাৰো নেকি এই কওক। আপুনি যে আমাক যে মোবাইলটো আনিবলৈ বন্ধ কৰিছিল আজি তেওঁৰটো কি কাৰণে ফেচবুক লাইভ হ'ল সুধিব পাৰো নাই I have given the already order to inquire the matter ইনকুৱাৰী ব্যৱস্থা অ, আছে। হ'ব বুলি সহজ হ'ব, এইবিলাক কথা আপুনি বেলেগ- বেলেগ- আপুনি মোৰ বিৰুদ্ধে I have- কথা লওক। I have তেওঁৰ taken- কাৰণে এটা নিয়ম I have taken already I have taken a decision আপুনি দিব পাৰে। I have taken a decision don't argue আপুনি আমাক কওক না মই কৈছো আপোনাৰ লিডাৰ অফ দ্য হাউচ লিডাৰ অফ দ্য অপজিশ্যন মোক কাগজ দিছে I have already ordered an inquiry গোটেই অসম নাই, নাই, এইটো কথাখিনি এইটো আপোনাৰ পইণ্ট অফ অৰ্ডাৰ হ'ব পাৰে এইটো স্পীচৰ পাৰ্ট হ'ব নোৱাৰে ইট কেন বি পইণ্ট অফ অৰ্ডাৰ I have taken the matter seriously মই কৈছো যে আপুনি এই গভৰ্ণৰ কৰিছে এইটো পাৰ্ট হ'ব নোৱাৰে সদৌ শেষত মই এবাৰ পুনৰবাৰ অনুৰোধ কৰিম যে আপোনালোকে অকণমান চৰকাৰী ফালৰ পৰাই আজি বিধানসভা শেষ ৰাইজে চাই আছে আহক আপোনালোকে প্ৰস্তাৱ আনক আমি সমৰ্থন কৰিম গা বাতিল কৰাৰ এটা প্ৰস্তাৱ Thank you. আপোনালোকে আনক ধন্যবাদ জয়